অঞ্চলত কেন্দ্ৰীয় চৰকাৰে কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে আৰু এইটো বিষয় লৈ পেলাই অসমীয়া ৰাইজ চিন্তাত পৰিছে কাৰণ যিটো সময়ত পৰিৱেশ প্ৰদূষণকে ধৰি পেলাই পৰিৱেশ ধ্বংসৰ যি হত্যাযজ্ঞ চলিছে এই ক্ষেত্ৰত সমগ্ৰ বিশ্ববাসী চিন্তিত অৱস্থাত আছে। যিটো সময়ত আমাজনত যেতিয়া জুই লাগিছিলে সমগ্ৰ বিশ্বই কান্দিছিলে, আজি কিন্তু কেন্দ্ৰীয় চৰকাৰে ইচ্ছাকৃতভাৱে সকলো কথা জানি বুজিও কিন্তু এই বিষয়টো তেওঁলোকে কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে, য'ত আমি উত্তৰ পূৰ্বাঞ্চলৰ আমাজন বুলি খ্যাত দিহিং পাটকাই বনাঞ্চলৰ কয়লা খননৰ কাৰণে অনুমতি প্ৰদান কৰাটো অতিকৈ গৰিহণাৰ যোগ্য আৰু সেইটোকে আজি আমি দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আজি আচলতে অসমীয়া ৰাইজে এটা কথা বুজি পাইছে বা এইটো এটা অতিকৈ এটা আলোচনা হৈছে যে কেন্দ্ৰীয় চৰকাৰে আচলতে নিতৌ নৈমিত্তিক তেওঁলোকে এটাই চিন্তা কৰি থাকে কেনেকৈ অসমৰ সম্পদখিনি লুণ্ঠন কৰিব লাগে, কেনেদৰে অসমৰ পৰা দিনে ৰাতিয়ে তেওঁলোকে কেনেকৈ সম্পদখিনি ইয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰে কেনেকৈ নিব পাৰে তাৰ চিন্তাতে তেওঁলোক কিন্তু ব্যস্ত থাকে। তেওঁলোকে কিন্তু অসমৰ সমস্যাসমূহৰ প্ৰতি কিন্তু কোনো দিনে তেওঁলোকে গুৰুত্ব নাই বা এই ক্ষেত্ৰত তেওঁলোকে কিন্তু অসমীয়া ৰাইজ কি হওক বা অসমৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি যি ভাবুকি সৃষ্টি হৈছে এই কোনো বিষয়ৰ প্ৰতি তেওঁলোকৰ কোনো কাণসাৰ নাই। এইটো অতি গৰিহণাৰ যোগ্য। সেইটোকে আমি কেন্দ্ৰীয় চৰকাৰক আমি জনাইছোঁ। দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আজি আমি সামাজিক ব্যৱধান মানি আমি আজি মানৱ শৃংখল কাৰ্যসূচী লৈছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ যে অতি সোনকালে এই বিষয়টোৰ ক্ষেত্ৰত অতি গুৰুত্ব সহকাৰে তেওঁলোকে বিবেচনা কৰক, এই সিদ্ধান্ত বাতিল কৰক। অন্যথা কিন্তু অসমত কিন্তু ইয়াৰ প্ৰতিবাদ কিন্তু সৰ্বস্তৰ হৈছে আৰু এই সৰ্বস্তৰ প্ৰতিবাদ কিন্তু ইয়াতকৈ ভয়ংকৰ হ'ব।